মোৰ এটা নতুন ৰেচিপিলৈ সকলোকে স্বাগতম জনাইছো। আজি মই বনাম কঁঠালৰ কোফটা কাৰী। আহক তেনেহলে ভিডিঅ'টোলৈ আগবাঢ়ো। তাৰ কাৰণে মই এখিনি কঁঠাল ভালকে ধুই লৈছো আৰু 3টা আলু লৈছো। এতিয়া মই গেছটো জ্বলাই দিম আৰু ইয়াতে এটা প্ৰেছাৰ কুকাৰ পাতি দিছো আৰু ইয়াতে মই দিম অলপ পানী। ইয়াতে কঁঠালখিনি দি দিম। ইয়াতে মই দিম অলপ নিমখ আৰু এতিয়া ঢাকনাখন মাৰি এটা হুইচেল অহাত মই গেছটো অফ কৰি দিলোঁ আৰু প্ৰেছাৰ কুকাৰটো এফালে নমাই থ'লোঁ। প্ৰেছাৰ কুকাৰ হুইচেলটো গ'ল। এতিয়া মই এইখিনি এখন থালত মই কঁঠালখিনি উলিয়াই লওঁ। এইখিনি ধুনীয়াকৈ সিজি গৈছে আৰু এতিয়া এইখিনি মই ভালকৈ ভাঙি লওঁ। এনেকৈ কঁঠালখিনি মই ভালকৈ সানি ল'লোঁ। এতিয়া ইয়াত মই দিম প্ৰয়োজন অনুসাৰে নিমখ, অলপ দিম হালধি, অকণমান দিছোঁ মই পিচি লোৱা আদা আৰু গৰম মছলা মিক্স কৰি ইয়াত দি দিছোঁ। আৰু ইয়াতে মই দিম এইখন চামুচেৰে এচামুচ 2 চামুচ আৰু অলপ দিছোঁ বেচন। এতিয়া মই এইখিনি ভালকৈ সানি ল'ম। ইয়াত দিম মই 1 চামুচ পিঠাগুড়ি। গোটেই মিশ্ৰণখিনি মই ভালকৈ সানি ল'লোঁ। এতিয়া হাতত মই অকণমান তেল লগাই লৈছোঁ আৰু ইয়াত এটা এটাকৈ মই এনেধৰণে বল বনাই যাম। মোৰ বলখিনি বনোৱা হৈ গ'ল। এতিয়া মই গেছটো জ্বলাই দি কেৰাহী এটা পাতি দিছোঁ। ইয়াতে মই মিঠাতেল দিছোঁ। গৰম হৈছে। এতিয়া মই গেছটো কমাই দিছোঁ। কম জুইত মই বৰপিঠা ভাজি থাকিম। এয়া বৰপিঠা লুটিয়াই দিছোঁ মই। বৰপিঠা ভাজি থাকোঁতে এইফালে মই গ্ৰেভিৰ কাৰণে মছলাখিনি ৰেডি কৰি লওঁ। তাৰ কাৰণে মই মিক্সি জাৰ এটা লৈছোঁ আৰু ইয়াতে মই কাটি থোৱা এইখিনি পিঁয়াজ লৈছোঁ। ইয়াতে মই 3টা পিঁয়াজ লৈছোঁ, এটা বিলাহী লৈছোঁ, অকণমান আদা লৈছোঁ, 8 ফুটামান নহৰু লৈছোঁ, 8টামান মই কাজু লৈছোঁ, 2টা ইলাচি লৈছোঁ, এটা মই তেজপাত লৈছোঁ আৰু 2টা জলকীয়া লৈছোঁ। এইখিনি মই এতিয়া ইয়াতে অলপ পানী দিম। এইখিনি মই এতিয়া ভালকৈ পেষ্ট কৰি ল'ম আৰু এইফালে এইখিনি ভাজ খাই থাকক। বৰকেইটা ভাজা হৈ গৈছে। এতিয়া মই ইয়াতে এটা এটাকৈ কাঢ়ি লওঁ। মোৰ বলখিনি ভজা হৈ গ'ল। এতিয়া মই একেখিনি তেলতে কেইটামান পাঁচফোৰণ দিছোঁ, অকণমান মই চেনি দিছোঁ আৰু ইয়াতে মই অলপ কাটি লোৱা পিঁয়াজ দিছোঁ। পিঁয়াজখিনি অকণমান ৰঙা হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হৈছে। এতিয়া ইয়াতে মই পিচি লোৱা মছলাখিনি দি দিম। আদা, নহৰু, পিঁয়াজ, বিলাহী এইখিনি পিচি দি দিলোঁ আৰু এইখিনি মই ভালকৈ ভাজি ল'ম। জিৰা গুড়িহে দিছিলোঁ। এতিয়া ধনিয়া গুড়ি দি মোৰ খোৱা ভুল হৈ গ'ল। এইখিনি ধনিয়া গুড়ি এইখিনি মই ভালকৈ ভাজিম। এতিয়া ইয়াত মই প্ৰয়োজন অনুসাৰে দিম নিমখ। ইয়াতে মছলা আপোনালোকে যি খাই দিব পাৰে। আমি বেছি মছলা নাখাওঁ, গতিকে জিৰা ধনিয়াই দিওঁ। মছলা দি দিয়াত প্ৰায় হৈয়ে গৈছেহি। ইয়াতে মই দিম এতিয়া পানী। এতিয়া ভালকৈ উতল আহিবলৈ দিম। এয়া তৰকাৰীখন উতলি আছে। এতিয়া ইয়াতে মই দিম অলপ গৰম মছলা। বলকেইটা দি দিম। বলকেইটা দি দিলোঁ আৰু এখন উতলিবলৈ দিছোঁ অকণমান।
ইয়াত দিম মই এতিয়া অকণমান কষ্টুৰি মেথি হাতেৰে মোহাৰি লৈ পেলাই তৰকাৰীখন হৈয়ে গৈছেহি মই দিম এতিয়া এই চামুচখনেৰে 2 চামুচ ঘি দিলে তৰকাৰীখন খাবলৈ বহুত টেষ্টি হয় আপোনালোকে বাৰু এনেদৰে কঁঠালৰ কোফটা কাৰী বনাই খাইছেনে নাই যদি খোৱা নাই এবাৰ খাই চাব খাবলৈ বহুত টেষ্টি হয় আৰু আপোনালোকে কেনেকুৱা পায় খাই পেলাই কমেণ্টত মোক জনাব মই গেছটো অফ কৰি দিছোঁ আৰু এটা বাটিত মই এতিয়া তৰকাৰীখন কাঢ়ি লওঁ এয়া মোৰ কোফটা কাৰী খাবৰ বাবে ৰেডি হৈ গ'ল আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ